ইছৰাম ভাতকেইটা খাই পিনে যে কৰিবলৈ একো কামেই নাই পাই অলপ ৰেষ্টকে লওঁ টিভিটো ৰিচাৰ্জো শেষ নহয় নহ'লে চিৰিয়েল কেইখনে চাব পাৰিলোহেঁতেন বহুত দিন দেখোন মোক ৰিংকি ফোনেই কৰা নাই তাইক দি আছোঁ মজাটো তাই মোৰ এটাও ফোন কৰি খবৰ লোৱা নাই তাইকে ফোন কৰোঁ হেল্ল' ৰিংকি কি কৰিছ তই ভাল ভাল এই আছো কিনো কৰিবি আৰু ভাতকেইটা খাই পিনে দুপৰীয়া বৰ লাগিছিল যে সেইকাৰণে পিছফালে বাগিচাখনত এনেই ফুৰি আছো আৰু ফুৰি মানে আৰু তাৰ লগতে কিবা এপদ দুপদ কামো কৰিছো মাজে মাজে এনেই আছো আৰু তেনেকে বাকী তই কি কৰিছ তই কচোন তোৰ খবৰে নাই বহুত দিন কিনো কৰিবি হয় আছো দে আৰু তইতো খবৰ চবৰ নলয়ে বহুত দিনৰ পৰা মনত পৰি আছে সেইকাৰণে মই এটা ফোন কৰিলো আৰু ঠিকে আছে দে ভালে কৰিলি বাকী কচোন তোৰ ব্যস্ততা কি কৰি আছ আছো এনেই কৰিবিনো কি আৰু টিভিটোৰ ৰিচাৰ্জো নাই যে সেইকাৰণে বৰ খাই আছিলো ভাবিছো কি কৰো তেতিয়া তোলে মনত পৰিল তই বহুত দিন খবৰ লোৱা নাই যে সেইকাৰণে ময়ে ফোন এটা কৰি খবৰ ললো আৰু বাকী তই ক তইনো পিছে এনে কি ফোন উল্টাই আছ এবাৰ যে ফোনো কৰিব পৰা নাই তোৰ মনতে নপৰে ন নহয় সেইটো কথা নহয় আচলতে মোৰ বৰ হোৱাৰ লেঠাই নাই গম পাইছনে মই কিবা নহয় কিবা কৰিয়ে থাকো তাৰ মানে মই একেবাৰে বিজিয়ে ৰাখো নিজকে আচলতে সময়ে নাপাওঁ লকডাউনত গাৰ্ডেনিং কৰিলো নতুন ডিশেছ বনালো সেইবোৰে আৰু মই যে এনে বহি থাকি একেবাৰে বেয়া পাওঁ জানানে ঘৰত হেল্প কৰি দি থাকো আৰু মোৰ মানে কি কৈছ তই আচলতে ক'বলৈ গ'লে মোৰ তেনেকৈ টাইমেই নাথাকে ফোন চোন কৰি থকা আৰু চিৰিয়েলটো চোৱাটো বাদেই দে মই চিৰিয়েল নাচাওঁতো মই মানে টাইম পালে অকণমান নেটফ্লিক্স চাওঁ সেইবোৰে আৰু এনেও এইবোৰ কোনে চাই চিৰিয়েল মইতো এইবিলাক নাচাওঁ আৰু এতিয়া গম পাইছনে এইবোৰ আউটডেটেড মানুহে চাই মই চালে নেটফ্লিক্স চাওঁ বা মোবাইলতে কিবা এটা চালোঁ নহ'লেতো মই বিজিয়ে থাকোঁ জাননে ইছৰাম লেভেলটো চাচোন তাই একেবাৰে তাইহে বিজি থাকে আৰু দে ফোনটো কি কৰিলোঁ কেৱল বিজি থাকোঁ বৰ হোৱাৰ লেঠাই নাই বৰ একেবাৰে বেছি লেভেল দেখাই থাকে উপায় নাই আৰু শুনিবতো লাগিবই কিবা কৈছ তই নাই একো কোৱা নাই দে এই খিৰিকীৰে মেকুৰী এটা আহিব খুজিছিল তাকে খেদিলোঁ আৰু এই ছোৱালীজনী যে একো কাম বন নাই আৰু কেৱল ফোনে যি কৰ কৰি থাক দে বাদ দে তই কি কৈ আছিলি হেৰি নহয় তোৰ বাৰ্থডেত মাতিছিলি সেইদিনাখন ইমান বৰষুণ সেইকাৰণে আমি যাব নোৱাৰিলোঁ বেয়া নাপাবি দেই তই নাই পোৱা বেয়া পোৱা নাই বতৰটো চাই ভাবিছোঁ তহঁতৰ খুৰা অলপ অসুস্থ যে সেইকাৰণে ভাবিছোঁ আৰু বৰষুণ বেছিকৈ দিয়াই নাহিলি চাগে আৰু বাকী এনেই পাৰ্টিটো ভালেই গ'ল আৰু চব আহিছিল জানানে চবেই আহিছিল আৰু কোনো ৰোৱা নাছিল মাত্ৰ তহঁতি নাহিলি আৰু বেয়া লাগিছে দেচোন আৰু নাই হ'ব দে আৰু একো নাই নেক্সট টাইম চিয়'ৰ আহিবি মই কিন্তু ৱেইট কৰি থাকিম আৰু নেক্সট টাইম ইয়াতকৈও ডাঙৰকৈ পাতিম এইবাৰো অৱশ্যে সৰু নাছিল এৰেঞ্জমেণ্টটো চব আলহীবিলাকে কৈছে বা ইমান ডাঙৰকৈ এৰেঞ্জ কৰিছা বাপৰে খুব ভাল লাগিছে বুলি চবেই কৈছিল জানানে তইহে মিছ কৰিলি আৰু এৰেঞ্জমেণ্টটো ডাঙৰেই হৈছিল ইছমা এইজনী লেভেলটো চাচোন একেবাৰে আউটডেটেড মানুহেহে চিৰিয়েল চাই কথা ক'ব আহে ইমান ডাঙৰ বাৰ্থডে এৰেঞ্জ কৰিছে আগৰ কেইবাৰ গৈ পিনে গম পাইছোঁ নহয় কিমান ডাঙৰ বাৰ্থডে এৰেঞ্জ কৰি সিহঁতে বাৰ্থডেৰ কথা কি ওলালো একেবাৰে ডাঙৰ এৰেঞ্জমেণ্ট মিছ কৰিলি কিবা কৰিলি আমাৰ বাৰ্থডে পাতে ইমান শুনাব লাগে নেকি বেছি মানে চব আৰু দেখিছ এই ছোৱালীজনী সেই পৰৰ পৰা কথাকে পাতি আছে ফোনটোৰ লগত এখন যে কাম কৰিব লাগে তাৰ একো লেঠা নাই মানে কেৱল ফোন ঐ মাইনা তই যে ইমান ফোনটোত লাগি আছে কিবা এটা কাম কৰিব নোৱাৰা নেকি যা বেলেগ এটা কাম কৰগে ফোনটো এৰ মা গৈছোঁ যোৱা গৈছোঁ এই মই হেৰিৰ লগত কথা পাতি আছোঁ মোৰ ফ্ৰেণ্ডজনীৰ লগত কথা পাতি আছোঁ থাক তই কথা ক'লেও নুশুনো তোৰ কথাই শেষ নহয় আহিবি তেতিয়াহ'লে সোনকালে ফোনটো থৈ গৈছোঁ যোৱা ইছমাই মাতো যে কেতিয়া গালি দিবলৈ আহি পায় একদম মানে বেয়া সময়ত এণ্ট্ৰি মাৰে মই লাজে পালোহেঁতেন এতিয়া তাইৰ আগত ঐ কি হ'ল তই একো নোকোৱাই হলি যে সেই তেতিয়াৰ পৰা দেখোন কিবা ভুৰভুৰাই আছে একো বুজিও নাপায় কিনো কৈ আছ তই সেই নাই দে এই মা আহিছিল কিবা কৈ আছিল সেইটো কাৰণে আৰু
ৰ ময়ো কিবা কওঁ কি কৈ আছিলি তাই বাৰ্থডেৰ কথা বৰ লেবেল দি থাকে এইজনীয়ে ময়ো কওঁ ৰ হেল্ল' হেৰি নহয় তোক মই ক'বই পাহৰিছিলোঁ কি ক'ব খুজিছিলোঁ মোৰো মাজতে বাৰ্থডে গ'ল নহয় লকডাউনতে জান ময়ো খুব ব্যস্ত আছিলোঁ সেইকাৰণে আৰু সেইকেইদিন মোৰ মানে মোবাইলটো কিবা এটা বেয়া আছিল সেইকাৰণে তোৰ তাত ফোনটো কৰি আছোঁ নালাগে মানে কি কৰিম আৰু ফোনটো ভালকৈ বেলেগৰ পৰা কৰিবও পৰা নাই তই কাৰো ঘৰত যাবও নোৱাৰ দেচোন এই লকডাউনত দেউতাৰ মোবাইলতো ৰিচাৰ্জ নাছিলে ইমান প্ৰব্লেম হৈছে তই বেয়া নাপাবি হা আমি তেনেকেই কৰিলোঁ আৰু বাৰ্থডেটো হয় নেকি নাই দে কিয়নো বেয়া পাম নাই দে হ'লেও আৰু তই মাতিলে যাব পাৰিলে ভাল লাগিলেহেঁতেন কি কৰিবি আৰু ফোন যদি বেয়া এতিয়াতো তই বেলেগৰ ঘৰত যাবও নোৱাৰ দেচোন ন লকডাউনৰ কথা মানুহৰ ঘৰে ঘৰে গ'লে বেয়া পায় আৰু যিকোনো কামক লৈ দে হ'ব দে ঠিকেই আছে ভালে গ'ল ন গ'ল দে ভালকৈ গ'ল আৰু সেয়াই আৰু কি কৰিবি তইতো বুজিছ আৰু ন বাকী এনেই ভালকৈ গৈছে হেৰি নহয় তোক ক'বলৈ পাহৰিছিলোঁ জান সি নহয় মোক বাৰ্থডে গিফ্ট কি দিছে জাননে সি নহয় মোক 2 লাখৰে এটা ঘড়ী দিছে আৰু 75,000ৰে এটা ষ্ট্ৰেইটনাৰ দিছে জান কিয় কচোন কিয় ইমান দিব লাগে ইমান দামী ষ্ট্ৰেইটনাৰডাল 75,000 মা মই যেতিয়া দেখিছিলোঁ মই নহয় শ্বকড হৈ গৈছিলোঁ জাননে সঁচা সি ইমান এক্সপেঞ্চ কৰিছে নহয় মোৰ নামত মই এতিয়াও মানে ভাবিলে শ্বকড হৈ যাওঁ মা 75,000ৰ ষ্ট্ৰেইটনাৰ এইটো যে এইজনী ডাইৰেক্ট ঠগ দিলে ৰে মোক তোক এতিয়াই ধৰাত পেলাও কিমান সঁচা আৰু মিছা কৈছো এতিয়াই গম পাম হয় নেকি ভালে দে ৱাও ইমান দামী গিফ্ট পাইছ তই বহুত লাকি দেই হেৰি নহয় অক্টোবৰ মাহত মোৰ মানে কাজিনৰ বিয়া আছে তই প্লিজ বেয়া নাপাওঁ যদি মোক দিবি নেকি মই এবাৰ ইউজ কৰি চাম এনেওতো জানোৱেই দেচোন তইতো মোক দিবিয়ে ন কাৰণ তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হ'লেও এতিয়াই কৈ থৈছোঁ দেই চেছ এতিয়াহে মৰিলোঁ কিয় নিদিম হেৰি নহয় তই কিন্তু মোক ডেটটো আগতেই আকৌ জনাই দিবি দেই কাৰণ মোৰো মানে আন এজনী ফ্ৰেণ্ডে সুধিছে ঘৰৰ ওচৰ আৰু তাইকতো নিদিলে বেয়া পাব ন ঘৰৰ ওচৰতে মিছা ক'লেও গম পাব সেইকাৰণে তই মোক ডেটটো জনাই দিবিচোন দিম দে হ'ব দে এতিয়া ৰাখোঁ মোক নহয় মায়ে গালি পাৰি আছে বহুত সময় ফোনত কথা পাতা পিছত ফোন কৰিম ঠিক আছে ৰাখোঁ বাই ৰাম ভাল বাচিলোঁ দেই এতিয়াই ধৰাত পৰি মৰিলোহেঁতেন ময়ো যে নহয় কিয় যে ধূপ দিব গৈছিলোঁ এতিয়া ধৰাত পৰিলোহেঁতেন কিয় নিদিম ভালে কৰিছোঁ দি তাই মোৰ আগত ইমান লেবেল দি থাকে একেবাৰে বৰ নেটফ্লিক্স চাওঁ বৰ ডাঙৰ এৰেঞ্জমেণ্ট কৰিছোঁ সেইকাৰণে ময়ো দিছোঁ হ'লেও ভাল বাচিলোঁ দেই প্ৰভু কৃষ্ণ বচালা আৰু তুমি